Hey guys, মই মিণ্টু ডংলি আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল লাৰ্ণ এবাউট ফেক্টছ। আজি আমি আলোচনা কৰিম আমাৰ মাতৃভূমি, আমাৰ সকলোৰে গৌৰৱ অসমৰ কথা। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু অসমৰ ৰহস্যময় তথ্যৰ আমেজ লওক। প্ৰথমে আপোনাক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু হৈছে আমাৰ জাতীয় উৎসৱ, অসমীয়া জাতিৰ জীৱনৰ মেৰুদণ্ড। এই বাপতি সাহোন বিহুটোৱে আমাৰ মন প্ৰাণ ৰঙীন আৰু প্ৰফুল্লিত কৰি তোলে। কিন্তু আপোনালোকে বাৰু জানেনে বিহুৰ উৎপত্তি কেতিয়া হৈছিল? আমাৰ বাপতি সাহোন বিহুটিনো কেতিয়াৰ পৰা উদযাপন কৰি আহিছে? 1935 চনত লখিমপুৰ জিলাৰ ঘিলামৰাত চুতীয়া বংশৰ ৰজা লক্ষ্মীনাৰায়ণে লিখা 1401 খ্ৰীষ্টপূৰ্বৰ এখন তামৰ লিপি লাভ কৰিছিল, য'ত লিখা আছিল যে বিহু এই শুভক্ষণত দিবিজা ৰবিদেৱ নামৰ ব্ৰাহ্মণজনক বিহু উপলক্ষে মাটি দান দিছিল। ইয়াৰ পৰা এটা কথা লক্ষ্য কৰিব পাৰি যে তেতিয়াৰে দিনৰ পৰা বিহুক উদযাপন কৰি আহিছে বুলি। আমাৰ অসমীয়াত এষাৰ কথা আছে, ঢোল বাই ক'ত ৰতনপুৰত, খোল বাই ক'ত ৰতনপুৰত। ৰতনপুৰ হৈছে চুতীয়া বংশৰ সংস্কৃতিৰ মূল ঠাই। ৰত্নধ্বজ পাল নামৰ চুতীয়া বংশৰ ৰজাজনে এই ঠাইখন প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত সেই ঠাইখন বিহু, ঢোল খোল আদিৰ বাবে প্ৰসিদ্ধতা লাভ কৰিছিল। কিছুমান সাহিত্যিক বুদ্ধিজীৱীৰ অনুসৰি অষ্ট্ৰিক এছিয়াটিক, তিব্বত বৰ্মী আৰু ইণ্ডো আৰ্য আদি সংস্কৃতিৰ সংমিশ্ৰণৰ এক বিৰল ৰূপ হৈছে বিহু। তিব্বত বৰ্মী ভাষা, যিটো ভাষা চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া বাস কৰা লোকসকলে ব্যৱহাৰ কৰিছিল। সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মৰাণ দেউৰী, মটক, চুতীয়া আদি লোকসকলে ইয়াক ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও আন এটা গোষ্ঠীৰ লোক আছিল, যাক আমি বৰ্তমান বড়ো, ৰাভা, তিৱা, ডিমা হাছাও বুলি জানো। এই দুই গোষ্ঠীৰ লোকে পুৰণিৰে পৰা বিহু উদযাপন কৰি আহিছে। বড়ো, ৰাভা, ডিমা হাছাওসকলে ব্যৱহাৰ কৰা ভাষাটো হৈছে ইণ্ডো তিব্বত ভাষা। সেই ভাষাৰ বিচু শব্দৰ পৰা বিহু শব্দ উৎপত্তি হৈছিল। বিচু শব্দৰ অৰ্থ হৈছে অত্যাধিক আনন্দ। এই বড়ো কছাৰীসকলে ব্যৱহাৰ কৰা ভাষা পিছলৈ এনেদৰে ৰূপান্তৰ হয়, যেনে চাপ সাপ, চিয়াল শিয়াল, চাৰি শাৰী, চেৱালি শেৱালি, সাহস সাহস। ঠিক সেনেদৰে বিচু বিহুলৈ ৰূপান্তৰ হয়। বিহুৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ কথা এই যে প্ৰত্যেক বছৰে দূৰলৈ বিয়া দিয়া বৰদৈচিলা মাকৰ ঘৰলৈ হুৰা হুৰে আহে। মাকৰ ঘৰলৈ বৰদৈচিলা আহোঁতে ৰাস্তাত যি পায় ভাঙি চিঙি থৈ তছনছ কৰি যায়। অসমবাসীয়ে তেতিয়া গম পায় বিহু পালেহি, বসন্ত ঋতু আৰম্ভ হ'ল, নতুন বছৰত বৰদৈচিলা মাকৰ ঘৰ পালেহি। মাকৰ ঘৰত বৰদৈচিলা কেইদিনমান থকাৰ পিছত আকৌ স্বামীৰ ঘৰলৈ উভতি যায়। তাৰ পৰা আমি সংকেত পাওঁ যে বিহু শেষ হ'ল, বিহু যাবৰ হ'ল বুলি। ই হৈছে এটা প্ৰকৃতিৰ ঐতিহাসিক স্বভাৱ আৰু অসমবাসীৰ বাবে আৱেগ অনুভূতি। বৰদৈচিলা হৈছে অসমবাসীৰ বাবে এক ভগৱানৰ অৱতাৰ। বৰদৈচিলা শব্দটো বড়ো শব্দ বৰদৈ চিকলাৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল বৰ মানে বলিয়া বতা, দৈ মানে পানী আৰু চিখলাই মানে ছোৱালী। ইয়াৰ পৰা আমি আজি গম পালো যে বিহু শব্দটো বড়ো কছাৰী বংশৰ পৰা আহিছে বুলি। এতিয়া আহিছো অসমৰ অন্যবোৰ তথ্যৰ ওপৰত। অসম হৈছে ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে 7খন ৰাজ্যৰ লগত নিজৰ সীমা ভাগ কৰে। হয় বন্ধুসকল, ইয়াৰ উপৰিও উত্তৰ পূবক ভাৰতৰ লগত জোৰা দিয়ে। লগতে ই হৈছে উত্তৰ পূবৰ মুখ্য দুৱাৰ। অসম হৈছে ভাৰতৰ 16 নম্বৰৰ ডাঙৰ ৰাজ্য, য'ত 78,438 কিলোমিটাৰ মাটিকালিৰে বিয়পি আছে। 1826 চনলৈ অসম এখন ব্ৰহ্মদেশৰ অংশ আছিল। অসম ভাৰতৰ এখন এনেকুৱা ৰাজ্য য'ত কোনো মুছলমান ৰজাই ৰাজত্ব কৰিব পৰা নাছিল। 2011 চনৰ চেঞ্চাছ অনুসৰি অসমত 3,24,00,000 লোক বাস কৰে আৰু ইয়াত প্ৰতি বৰ্গ কিলোমিটাৰত 400 জন লোক বাস কৰি আহিছে। জনসংখ্যাৰ ক্ষেত্ৰত অসম হৈছে ভাৰতৰ 15 নম্বৰ ডাঙৰ ৰাজ্য। আপোনালোকে বাৰু জানেনে অসমত মুঠ 5খন ৰাষ্ট্ৰীয় উদ্যান আছে, লগতে 18খন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। তাৰে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজত দৰ্জা লাভ কৰিছে। কাজিৰঙাৰ এশিঙীয়া গড়ক লৈ আমি অসমবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। কিন্তু আপোনালোকে জানেনে বাৰু তাৰ মূলতে আছে আমেৰিকাৰ এগৰাকী মহিলা? হয় বন্ধুসকল, মেৰী কুৰ্জন নামৰ এই মহিলাগৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিষ্ঠাপক। ব্ৰিটিছ শাসনৰ এই মহিলাগৰাকী আছিল
ভাৰতৰ ৰাজপ্ৰতিনিধি আৰু মহিলাগৰাকী আছিল কলকাতাৰ কৰ্মৰত। 1904 চনত অসম ভ্ৰমণ কৰা মহিলাগৰাকীৰ চকুত বৰ্তমান গোলাঘাট জিলাৰ কহৰাত থকা এশিঙীয়া গড় আৰু অন্যান্য জীৱ-জন্তু চৰাই-চিৰিকটিৰ ওপৰত পৰে। 1905 চনত এই মহিলাগৰাকীৰ তত্ত্বাৱধানত 232 কিলোমিটাৰত আগুৰি থকা ঠাইখিনিক বন্যপ্ৰাণীৰ বাবে সংৰক্ষণ কৰে, যি পিছলৈ কাজিৰঙা হিচাপে স্বীকৃতি পায়। 2018 চনৰ চেন্সাছ অনুসৰি প্ৰায় 2413টা গড় এই ৰাষ্ট্ৰীয় উদ্যানত আছে। ইয়াৰ উপৰিও বিশ্বৰ অধিক সংখ্যক পানীত থকা জংঘলী ম'হ ইয়াতে পোৱা যায়। বহুতো প্ৰকাৰৰ চৰাই-চিৰিকটি, জংঘলী হাতী, বাঘ, হৰিণা, সোণালী বান্দৰ, 500 প্ৰজাতিৰ ফুল, 132 প্ৰজাতিৰ ফল-মূল শাক-পাচলি, 46 প্ৰজাতিৰ বাঁহ, 12 প্ৰজাতিৰ ঔষধি গুটি আৰু বিভিন্ন প্ৰকাৰৰ মাছ ইয়াতে পোৱা যায়। 1974 চনত ভাৰতে কাজিৰঙাক অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়ে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি পুনৰ এক নতুন ফেক্টছ থকা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ ফৰ ৱাচিং।